সময়ত জেঠীবোৰ জেঠী জানে না সকলোৰে ঘৰত থাকে এসময়ত জেঠীবোৰ সঁচা কথাৰ সমৰ্থক আছিল সময়ৰ লগে লগে জেঠীবোৰো সলনি হ'ল এতিয়া জেঠীবোৰে সময়ৰ লগত তাল মিলাই চলে জেঠীবোৰ এতিয়া সমস্ত মিছা কথাৰ সমৰ্থক মই যেতিয়া মিছা কথাৰ জাল এখন পতাৰ কথা ভাবি থাকো ঠিক তেতিয়াই যেতিয়া তাই টিক 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 কৰি মোক সমৰ্থন কৰে ঠিক 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 আৰু মই নিজৰ প্ৰতি আস্থায়ী হৈ পৰো মানুহৰ দৰে জেঠীবোৰৰো জীৱন প্ৰণালী সলনি হ'ল খাদ্যাভাস সলনি হ'ল এতিয়াতো জেঠীবোৰে কেক খাবলৈ লৈছে আৰু কেক মানেতো মিছা শুভেচ্ছা প্ৰতাৰণাৰ আয়োজন কেক খাইছে যেতিয়া কেক কটাৰ আঘাত কৰি সমৰ্থন নকৰিব কিয় জেঠীবোৰে লক্ষ্য কৰিছেনে কেক কটাৰ ঠিক আগমুহূৰ্তত যেতিয়া তাই টিক 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 কৰি উঠিছে খুব আনন্দ কৰিব লাগে জেঠীয়ে শিকি পেলাইছে এই কথা এদিন মানুহৰ কাটি পেলাই দিয়া সঁচা কথাৰ জিভাখন খাইছিল জানো জেঠীয়ে তেতিয়াৰে পৰা জেঠী আছিল সঁচা কথাৰ ঘোৰ সমৰ্থক এতিয়াও জেঠীয়ে সিহঁতৰ পূৰ্বৰ ভাৱমূৰ্তি অক্ষুণ্ণ ৰাখিছে কিন্তু মানুহে নজনাকৈ জেঠীয়ে তলে তলে সলনি কৰিছে সিহঁতৰ সত্যবাদী জীৱন কিয়নো সিহঁতৰো পৰিৱেশ সলনি হৈছে এতিয়া সিহঁতেও শুনিবলৈ নাপায় সঁচা কথা ঘৰৰ চিলিঙত দুৱাৰ খিৰিকীত আঁৰত পৰ্দাৰ তলত সিহঁতে ৰাতিপুৱাৰে পৰা শুনে কেৱল মিছা কথাবোৰকে এতিয়া সিহঁতেও মানিবলৈ বাধ্য হৈছে যে মিছা কথা অবিহনে একো আগ নাবাঢ়ে সমাজ সভ্যতা সম্পৰ্ক সকলো আগবাঢ়ে মিছাৰ ওপৰত ভৰ দিয়েই প্ৰেমতটো আটাইতকৈ মিছা কথাৰেই প্ৰধান ভূমিকা মিছা কথা ক'ব নোৱাৰিলে প্ৰেম কলিতেই মৰহি যায় যিয়ে যিমান মিছা কথা ক'ব পাৰে সিমানে প্ৰেমৰ ফুলপাত বাঢ়ে যেতিয়াই এইবোৰ সকলো দেখে শুনে আৰু বুজি উঠিছে সিহঁতক শিকাব বুজাবলগীয়া একো নাই এতিয়া এই স্বীকাৰ মনোভাৱৰ কাৰণেহে যেতিয়াই মানুহৰ ঘৰত এতিয়াও আশ্ৰয় পাই আছে নহলে মানুহে জেঠীক পইতাচোৰা মৰাৰ দৰে মাৰি খেলিব ধৰিছে মই আজিকালি কাৰোবাৰ ঘৰলৈ গলে পদূলি মুখতে সুধো আপোনালোকৰ ঘৰত জেঠী আছে নেকি আজিকালি মই জেঠীক ভৰসা কৰিয়েই কথা পাতো মোৰ প্ৰত্যেকটো মিছা কথাতেই জেঠীয়ে ভয় ভৰ দিয়ে যেতিয়াই আনকি মোৰ মাতটো চিনি পোৱা হৈ গল মই কেতিয়াবা ন্যায়ালয়ৰ কাঠগড়াত থিয় হবলগীয়া হলে জেঠীকেই কৰিম মোৰ প্ৰধান সাক্ষী কিয়নো আমাৰ দেশৰ ন্যায়াধীশসকলে শেষ ৰায় দিয়াৰ আগতে জেঠীকেই এবাৰ সুধি লয় তেওঁ ঘৰলৈ গৈ ৰায় দিবলগীয়া ফাইলটো খুলি উচ্চাৰণ কৰি থাকে হয় নহয় হয় নহয় হয় নহয় হয় বা নহয় যিটো শব্দতে জেঠীয়ে টিক টিক কৰি উঠে সেইটোৱে ন্যায়ালয়ৰ ৰায় এনেদৰে জেঠীবোৰে গধুৰ ন্যায়াধীশসকলক উদ্ধাৰ কৰে কিন্তু কবিসকলৰ ওচৰত জেঠীবোৰ বৰ অসহায় কিয়নো কবিতাৰ সমান মিছা কথা আৰু একো নাই ইমান মিছা কথা যে কবিতাৰ জেঠীবোৰো অনিষ্ট